হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আজি আমি গৈ আছোঁ বাইহঁতৰ ঘৰলৈ আৰু এইফালে আহিছে আমাৰ বাই আৰু এইফালে চাওকচোন ধানবোৰ পকিলে আৰু এইফালে চাওকচোন ছাগলীবোৰ চৰি আছে পথাৰত। আৰু গাইজ এইদৰে আমাৰ পথাৰ ধান পকা নাই বাৰু, কেঁচা হৈ আছে। আৰু এইদৰে মই ভিডিঅ' বনাইছিলোঁ ৰুবলৈ আহোঁতে, এইবোৰ ধান ওলালে। গাইজ এইপিনে আছে বাগান, আমি বাগানৰ মাজেদি আহি আছোঁ বাইহঁতৰ ঘৰলৈ। এইফালে আগফালে গৈ আছে আমাৰ সৰু বাই, পিছপিনে বাগান আছে। আমি এতিয়া বাইঘৰৰ ওচৰ পালোহি। এইফালে আছে খাটৰ ফিল্ডখন বাইঘৰৰ সন্মুখতে। এইটো গৰুটোৱে কেনেকৈ চাই আছে চাওকচোন। এইফালে মই গৈ আছোঁ আৰু এইফালে গৈছে বাই। কিমান যে ৰ'দ দিছে অ'। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। গাইজ এইখন হৈছে আমাৰ বাৰী। এইফালে গছ গছনিবোৰ আছে। এটা আছে সৰুকৈ পুখুৰী। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।